আৰু তোহুন এই লাইন থকাৰ পিছতো তোহুন কিতাপ ল'ব মনোযোগ নাই তহঁত খালি নপঢ়লে পইচাৰ ধান্দা পঢ়িম না আজিবাৰে তোহুন আৰু এখন নতুন শ্বৰ্ট ফিল্ম আহি আছে আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ এয়া আনিছোঁ চশমা রোল ক্যামেরা অ্যাকশন আৰু এইবাৰ ভাবিছোঁ ইয়াতে মন্দিৰতে বনাম ভিডিঅ'টো আৰু এনেকৈ অলপ নাচাৰো ভিডিঅ' বনাই আছোঁ এই কি মচোন hey guys welcome to my YouTube channel টেকলি ব্লগছ আৰু আজি ৰবিবাৰ হিচাপে ভিডিঅ' বনাব আহিছোঁ শ্বৰ্ট ভিডিঅ' কাৰণ সময় নাপাওঁ বেছিভাগ সৰু সৰু চলিমান থাকে এহাক লৈ আশা কৰি থাকোঁ শ্বৰ্ট ভিডিঅ' বনাবলৈ সেই আৰু এটা পাৰ হৈ আহি আছোঁ অলৰেডি আৰু বহুত ঠাইত বনালোঁ ভিডিঅ' এইবাৰ আহিলোঁ গোহাঁইঘৰৰ ফালে কাৰণ ৰ'দ দিছে আজি বেছি আৰু বহি লৈ আহিছোঁ আপোনালোক দেখি দি আছোঁ আৰু আপোনালোকে ছাপোৰ্ট কৰিব কাৰণ বহুত কষ্ট হয় এটা ভিডিঅ' বনাওঁতে আপোনালোক দেখাই দি আছোঁ আৰু এটা বস্তু মন্দিৰ চানিটালো নিব নোৱাৰি এইটো হ'ল কিবা চানা হালকা চানা নেকিন গাছ সৰু মিনি এটা চানা এয়া মই আপোনালোকক দেখাই দি আছোঁ কিন্তু আপোনালোকক ছাপোৰ্ট কৰি থাকিব আৰু আপোনালোক মই এটা কথা কৈ আছোঁ এয়া আনিছোঁ চশমা আৰু ইমান নকল কৰাৰ কাৰণে আৱিষ্কাৰ হৈছিল অলপ কমকৈ নকল কৰিছিলোঁ কিন্তু এতিয়া বহীখনত এইবাৰ উত্তৰ মাহত লিখিম আজি ৰবিবাৰ হিচাপে আমাৰ চলিকেইটা পইচা আজি অলপ কম চলি আছে বিশেষকৈ অনবাৰৰ দৰে নাই আৰু এইবাৰ ভাবিছোঁ ইয়াতে মন্দিৰতে বনাম ভিডিঅ'টো সম্পূৰ্ণ পিন্ধি আহিছোঁ গৰমো লাগি আছে দেখা নাই আপোনালোকে কি ৰ'দ দিছে তুষাৰ 33 মাৰি দিছে ৰ'দ এইটা আহিছে আৰু এনেকৈ আমি 5-6টামান লগ হৈ পেলাই অলপ ভিডিঅ' বনাম আপোনালোকে চাই থাকিব আৰু ছাপোৰ্ট কৰি থাকিব আৰু গাছ এনেকৈ চশমাযোৰ পিন্ধিলোঁ আৰু মই আপোনাক দেখাই দি আছোঁ ইয়াতে আপোনালোকে চাই থাকক পঢ়াইব লিখিলোঁ পাহাৰলৈ এই এনেকৈ লিখিছোঁ 1947 চনৰ 15 আগষ্ট তাৰিখে কি হৈছিল এনেকৈ ধৰ মই লিখিছোঁ আৰু ছাত্ৰ মাহ দিছোঁ ভিডিঅ'টো এনেকুৱা হ'ব আৰু গৰমো দিছে কিন্তু গা ধোৱা নাই কায়ো পিছাতে নাযাওঁ এনে এতে আছোঁ আৰু আপোনালোকে ছাপোৰ্ট কৰি থাকিব আৰু আপোনালোকে শ্বৰ্ট ভিডিঅ'টো চাব পাৰিব BPF হানি আছামত আৰু বা আপোনালোকে ইনষ্টাগ্ৰামতো চাব পাৰিব আমি ইনষ্টাতে ডেইলি ভিডিঅ' আপলোড দি থাকোঁ আৰু এনেকৈ স্কুল বন্ধ থাকিলে গোটেই সৰু চলিমান থাকে আৰু এনেকৈ বানাই থাকোঁ আজি অলপ বেছি গৰম দিছে লাগাতকৈ সেইকাৰণে এতিয়া মন্দিৰতে আহিলোঁ আৰু এহাত দুটামান শ্বৰ্ট লওঁ ক্যামেরা অ্যাকশন চালো আজিবারে মই নকৰো কাম কৰিব জানো মোক পইচা লাগে এই কাৰণে তুহন মৰিছা এলে পইচাৰ ধান্দাত তুহন চলি ফুৰা সেইকাৰণে গেলি না গুচি ক্যামেরা অ্যাকশন আজিবারে মই নকৰো মোক পইচা লাগে খালি এই পইচাৰ ধান্দাত তুহন মৰি গৈছা খালি পইচা 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 অলপ শিক্ষা জ্ঞান কৰিলে হয় আজি হেনা নহয় পঢ়বা লাগে পঢ়া শেষ কৰিব লাগে তাহত পইচাৰ ধান্দাত ঘূৰবা লাগে ইমান চলিক দেখা নাপা ৰেচা খাই আছে এই তহঁত স্কুল ছুটি দিয়াৰ লগে লগে তখন ঘৰত যায় বল খেলবা যাবি তখন ঘূৰবা যাবি খালি ঘূৰাম তা পঢ়া পাতি নাই ঘৰটোত যায় যে ভাত খাই যে বাগাৰ দিব লাগে ইমান ঠাণ্ডা নাই ইমান চলি দেখা নাই শান্ত মগজুৰে আছে ঘৰত যায় ভাত খাই আৰু বাগাৰ দিয়ে আৰু তুহুন খালি ঘূৰি থকা ডাউনৰ নিচিনা গাইছ বহুত ভিডিঅ' বনালোঁ মানে 5-6টামান বনালোঁ শ্বৰ্ট ভিডিঅ' আৰু এনেকৈ অলপ নাচাৰো ভিডিঅ' বনাই আছোঁ এই কি মচোন ইয়া হা হা আৰু এইটো মাষ্টৰ এনেকৈ নাচি হৈ আছে ইয়াক নেদেখা আৰু মই আপোনাৰ মাষ্টৰ এটা এক্টিং দি আছোঁ চাই থাকিব রোল ক্যামেরা অ্যাকশন এই তুহন যে খালি পঢ়া বাদ দিনকৈ থাকা মই কিমান বছৰ বস্তু জানা এই যে মাষ্টৰ চাকৰি পাইছোঁ 25 বছৰ 25 মাহ 30 দিন 5 ছেকেণ্ড বহি পেলাই মই মাষ্টৰ চাকৰি পাইছোঁ মোৰ আজি বয়স 145 বছৰ কিন্তু ইমান কষ্ট কৰি পেলাই মাষ্টৰ চাকৰি পাইছোঁ আজি মাষ্টৰ চাকৰি পাবা মোৰ 200 বছৰ পাৰ হৈ গ'ল यही नहीं अभी और सुनिए কিন্তু মই ৰিটায়াৰ হোৱা নাই আৰু তহঁতক শিক্ষাৰ কাৰণে মই পঢ়ি আছোঁ আৰু তুমি এঠানে খালি পঢ়া বাদ দিয়া দিনে ৰাতি কিতাপ ল'ব লাগে 24 ঘণ্টাত 25 ঘণ্টাই কিতাপ ল'ব লাগে মই কিমান ঘণ্টা লৈ বুলি ভাবিছোঁ দেখোন মই ট্ৰেইনৰ আগে আগে পঢ়ি কিতাপ লৈছিলোঁ আগতে লাইন নাছিল জন্তিপুৰ পাহাৰত কিতাপ লৈছিলোঁ আৰু তুহুন এই লাইন থকাৰ পিছতো তুহুন কিতাপ ল'ব মনোযোগ নাই তহঁত খালি নপঢ়লে পইচাৰ ধান্দা
পঢ়িম না আজিবাৰে দেখোন পঢ়িম আজিবাৰে ভাল মানুহ হবিন নাই হয় হয় যে ধন্যবাদ গেট আউট গাই সেনাকে পাৰ হৈ যাব লাগে সিচাৰে তালা মাৰি আছে অৱস্থা চাকে আৰু চাকলা পাৰি লৈছে এনেকে আৰু এনেকে ভিডিঅ' বনাব আহিছিলোঁ আজি বহুত কষ্ট বুলি হয় সেই গোটেই মাহৰ ৱাৰ্ল্ড পাৰ হৈ যাই আছে তালাও আছে চাবিও আছে কিন্তু কায়ো খুলবা মন নাই ৰ'দত ইচ্ছা ৱাল পাৰ হৈ গৈছে পাৰ হ'ল মই ভিতৰে আছোঁ আৰু এনেকৈ ভিডিঅ' চাই থাকিব ছাপোৰ্ট কৰি থাকিব আৰু এখন নতুন শ্বৰ্ট ফিল্ম আহি আছে আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা ৰাখিলোঁ জয় হিন্দ বন্দে মাতৰম